অকণমান কাজু, জলকীয়া, আদা আৰু নহৰু মই লৈছোঁ, অকণমান টাইম ভিজাই লৈছোঁ। তাতে অকণমান দৈ লৈ লৈছোঁ, দৈখিনি ধুনীয়াকৈ লৈছোঁ। ইয়াতে মই পটলখিনি লৈ লৈছোঁ, পটলখিনিৰ বাকলিবোৰ পেলাই লৈছোঁ, পটলখিনি গোল গোলকৈ কাটি লৈছোঁ আৰু পিঁয়াজ আৰু বিলাহী একেলগে ধুই লৈছোঁ কাটি পেলাই। মই পটলখিনি গেছৰ ওপৰত দি দিছোঁ কড়াহীটোত। পটলখিনি অকণমান ফ্ৰাই কৰি ল'ম। ইয়াতে অকণমান নিমখ দি দিম, নিমখ আৰু হালধি দি পেলাই মই পটলখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। আপোনালোকে এনেকৈ ঘৰতে কৰি চাবচোন, কেনেকুৱা লাগে জনাব কমেণ্টত। এতিয়া পটলখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ অকণমান। এতিয়া মই অকণমান হালধি গুড়ি দি দিছোঁ, হালধি গুড়িখিনি দি ভালদৰে লৰাই দিছোঁ। লৰাই দি অকণমান ফ্ৰাই কৰি ল'ম। অকণমান ফ্ৰাই কৰিবৰ কাৰণে অকণমান মই গেছটো কমাই দিম, ফ্ৰাই হৈ থাকিব। তাৰপিছত মই ইয়াতে নহৰু আদাখিনি মই পেষ্ট কৰিছিলোঁ, তাতে অকণমান জিৰা গুড়ি দি দিলোঁ আৰু চাইন পনীৰ মছলা গুড়ি অকণমান দি দিম। ইয়াতে মই মছলাখিনি ৰেডি কৰি আছোঁ বাতিটোত। ইয়াতে চাইন পনীৰ মছলাখিনি দি দিম, দি পেলাই ভালদৰে লৰাই দিম চামুচ এখনেৰে। লৰাই দি মছলাখিনি মই ৰেডি কৰি ল'ম। ইয়াতে মই মছলাখিনি ৰেডি কৰি ল'লোঁ। এতিয়া মই ফ্ৰাই কৰা পটলখিনি কাঁহী এখনত নমাই ল'লোঁ। নমাই লৈছোঁ ইয়াতে মই সেই অলৰেডি তেল যিখিনি আছিল তাতে মই পিঁয়াজ আৰু বিলাহীখিনি ফ্ৰাই কৰিম। এয়া মই পিঁয়াজ আৰু বিলাহীখিনি ফ্ৰাই কৰি লৈছোঁ। অকণমান টাইম ফ্ৰাই কৰি থাকিম। ইয়াতে মছলাখিনি দি দিছোঁ। ইয়াতে কিন্তু জলকীয়াও আছে, মই তেতিয়া জলকীয়াৰ কথাটো নক'লোঁ, কিন্তু ইয়াতে জলকীয়াখিনিও মই বটি লৈছিলোঁ একেলগে। এতিয়া অকণমান টাইম ফ্ৰাই কৰি ল'ম। এতিয়া মই ফ্ৰাই কৰি আছোঁ। এতিয়া মই ভাজি থোৱা পটলখিনি মই দি দিছোঁ মছলাখিনিৰ ওপৰত। এতিয়া ভালদৰে মই লৰাই দিলোঁ। সেয়া মই ভাজি আছোঁ আৰু ভালদৰে মছলাখিনিৰ লগত পটলখিনি একেলগে। আপোনালোকে দেখিছে ইয়াতে মই কাজু বটি লৈছিলোঁ, কাজুখিনি ইয়াতে দি দিছোঁ। মই মিক্সিত বটা নাই, মই পাতা এখনতে বটি লৈছোঁ কাজুখিনি। ইয়াতে মই কাজু বটাখিনি দি দিলোঁ। এতিয়া মই আৰু ইয়াতে দৈ ব্যৱহাৰ কৰিম। আপোনালোকে ঘৰতে এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে খাই। ইয়াতে মই দৈ দি দিম। এয়া হৈছে দৈ, এয়া দৈখিনি দি দিলোঁ। দৈখিনি দি পেলাই লৰাই দিছোঁ। ইয়াতে কিন্তু মই পানী ব্যৱহাৰ কৰা নাই, এয়া হৈছে দৈ যে দিছিলোঁ, দৈ উঠা পানী, এয়া কিন্তু দৈৰ পানী। ইয়াতে পানী ব্যৱহাৰ কৰা নাই, বেলেগ পানী। এয়া ধুনীয়াকৈ উতলি আছে পটলখিনি। মোৰ পটল কালিয়া ৰেডি হৈ গ'ল। আপোনালোকে দেখিছে ধুনীয়াকৈ উতলি আছে। এবাৰ মই লৰাই দিছোঁ ধুনীয়াকৈ। এতিয়া মই গেছটো অফ কৰি দিম।
দেখিবলৈ ধুনীয়া হৈছেনে ক'বচোন কমেণ্ট কৰি পেলাই। এতিয়া মই গেছটো অফ কৰি দিলোঁ। মায়ে ইয়াতে ৰুটি বেলি আছে, ৰুটি ভাজিব। এয়া ৰুটি ভাজি আছে মায়ে গেছতে। এয়া ৰুটি হৈ গ'ল। এতিয়া আমাৰ খানা ৰেডি। আপোনালোকক দেখাই আছে এতিয়া। এইটো হৈছে পটল কালিয়া, কাজু আৰু দৈৰ সৈতে পটল কালিয়া আছে ভেন্দি মছলা। এয়া ৰুটি, আমাৰ খানা ৰেডি।